হাই গাইজ, আপোনালোকক মোৰ নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই বিশেষ কিবা এটা দেখুৱাম। সেয়া হৈছে এইজোপা কেৰেলা গছ, দেখিছেনে? প্ৰায় আজি এমাহমানৰ আগতে গুটি দিছিলোঁ, খাবলৈ আনিছিলোঁ কেৰেলা। তেতিয়া তাৰ পৰা গুটি দি থৈছিলোঁ। তাৰপৰা এইজোপা গছজোপা ওলাই পেলাই ইমান অকণমানিতেই ফুলিছে নহয়। আপোনালোকে এনেকৈ ক'ৰবাত ফুলা দেখিছেনে? আপোনালোকে দেখিছে যদি কমেণ্ট কৰি জনাবচোন। এয়া কেৰেলাজোপাৰ ওচৰতে এয়া ড্ৰেগন পুলি দুটা আনি পেলাই ৰুই থৈছোঁ। কেতিয়ালৈ ডাঙৰ হয় গম নাপাওঁ, আৰু আনি পেলাই ৰুই থৈছোঁ। আৰু যেতিয়া ডাঙৰ হৈ লাগিব তেতিয়া আপোনালোকক দেখুৱাম বাৰু। এয়া কেইজোপামান বাদামো দি থৈছিলোঁ। এয়া বাদাম গছ দেখিছে কিমান ওখ হৈছে। এয়া প্ৰায় বহুত ওখ হৈ গৈছে, এইডাল বহুত ওখ হৈ গৈছে মানে, কিন্তু বাদাম নাই আকৌ। বাদাম নধৰিলেই। এয়াকে দেখাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। কাইলৈ আকৌ নতুন এটা ভিডিঅ' দেখিবলৈ পাব আপোনালোকে, লৈ আহিম আপোনালোকৰ মাজলৈ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ, আৰু বাই বাই। ভালে থাকক আপোনালোক।